কাৱৈ কোৱা সাধু পৰিৱেশন ব্লু হাউচ। লাষ্ট নেকি? মই নাযাওঁ, আপুনিও পাৰি যাব। সি ভাল মানুহ নহয়। এইবাৰ কথা মোক কৈছ, জন্ম বুজা হোৱাৰে পৰা প্ৰতিটো খোজতে তেওঁ আমাক সহায় কৰিছে। এতিয়ালৈকে তেওঁ এনেকুৱা কিবা কৰিছে নেকি যাৰ কাৰণে মোৰ আমাৰ ঘৰখনৰ কিবা উপকাৰ হৈছে? তেওঁ কোৱা মতেই জীৱনটো আগবাঢ়িছে, ব্যৱসায় উন্নতি হৈছে, মোৰ ভক্তি হৈছে। বৰষা দেখিলে সন্মান কৰি মাক এষাৰ দিছিল, পুৰুষতে এখন সুখৰ সংসাৰ লৈছে। ইয়াতকৈ আৰু কিবা লাগেনে আমাক? সুখৰ সংসাৰ 9 বাৰ 10 দিন মই গাত খুৱাই ফুৰাই তাতে অকণমান পেটৰ পোৱালি। আপুনি সেই কথা পাতি নিজ হাতেৰে মাৰি পেলাইছে। সি কিবা বেয়া মন্ত্ৰ চলাইছে আৰু আপোনাকো সি তেনেকুৱা এটা মন্ত্ৰ মাৰি বহুত কৰি পেলাইছে। মই আপোনাক কাবৌ কৰিছোঁ, আমি আৰু সেই শৈতানটোৰ ওচৰলৈ নাযাওঁ। তাৰ কথা নামানিলেও আমি জীয়াই থাকিব পাৰোঁ। এগালমান টকা পইচা নহ'লেও আমি দুবেলা এসাঁজ খাবলৈ যোগাৰ কৰিব পাৰিম। কিন্তু এনেকৈ নিজৰ পেটৰ পোৱালি কোনোবাই কাৰোবাৰ কথা শুনি মোৰ চকুৰ আগতে মাৰি পেলালে মই আৰু বহি থাকিব নোৱাৰিম। তই মোক ভুল নুবুজিবি, কিন্তু মই তেওঁৰ কথাৰ চুৰি এডালৰ সমাজত আদৰ হ'ব নোৱাৰোঁ। মই ভুল ভাবিছোঁ। তেওঁ আমাক বৰ মৰম কৰে, আমাৰ অধিক চিন্তা নকৰে। মানুহৰ মনবোৰ সঁচাকৈ বিচিত্ৰ। কেতিয়াবা ভাবিলে আচৰিত লাগে, মানুহৰ মনবোৰ ইমান সহজে সলনি হৈ যায়। প্ৰয়োজনৰ সময়ত সিহঁত প্ৰতিনিয়ত আমাৰ কাষতেই থাকে আৰু স্বাৰ্থ বৃদ্ধি হোৱাৰ লগে লগে অলাগতিয়াল বস্তুৰ দৰে আমাক দলিয়াই দিয়ে। এইবোৰ আপুনি কি কৈ আছে? প্ৰয়োজন স্বাৰ্থ সিদ্ধি আপোন চাওক, এই হাতৰ লগা কথাবোৰ শুনিবলৈ মোৰ একেবাৰে সময় নাই। সঁচা কথাবোৰ কেতিয়াবা সাঁথৰ যেনেই লাগে, শুনিবলৈ অপ্ৰিয় অথচ সত্য। কিন্তু এইবোৰ কথা আপুনি মোক কোৱাৰ প্ৰয়োজন নেকি? মইতো আপোনাক কেতিয়াও লগ পোৱা মনত নপৰে। মোৰ কিন্তু বহুত মনত পৰে। আৰু বাদ দে, সাধু এটা কম শুনিবি। এই চাওক আপুনি, মই ভীষণ ব্যস্ত। অহা এসপ্তাহৰ ভিতৰত মোৰ এই বাকী থকা কামখিনি সম্পূৰ্ণ কৰিব আৰু আপোনাৰ এই বাৰে কিছু কথা শুনি থাকিবলৈ মোৰ একেবাৰে সময় নাই। যাওক, মোক মোৰ কাম কৰিবলৈ দিয়ক। চুপ! একদম চুপ! মই তোৰ অনুমতি বিচৰা নাই। মই তোক সিদ্ধান্তটোহে ক'বলৈ ওলাইছো। চুপচাপ শুনি থাক। আৰে এইবোৰ কিয় কথা? মোৰ আপোনাৰ সাধুটো শুনিবলৈ ইচ্ছা নাযাব পাৰে। তোৰ কি ইচ্ছা অনিচ্ছা বুলি একো কথা নাই? নাই! ইয়াত তোৰ ইচ্ছা অনিচ্ছাৰ একো মূল্য নাই। মই যি কম মন নগলেও তই সেয়া শুনিবই লাগিব। কি কৈ আছিলো? সাধুটো হ'ল এনে এখন ল'ৰা
ঠিক তোৰ দুকাবৰ এদিন তাৰ দেউতাকে এটা কাপোৰ আনি ক'লে মোৰ গোটেই সময় আহি পালে হাতি নকৰিবি মোৰ এজন সখী আছে বিপদে আপদে তই সেই আৱেৰৰ কথা শুনি চলিবি তাৰ পাছতেই দেউতাকৰ মৃত্যু দেউতাকৰ কথা শুনি আৱেৰৰ কথা মতেই চলিব সময় বিয়া বাৰু পুত্ৰ সন্তান জন্ম আৰু সেইষাৰ কথা নিজৰ নাৱৈকক শুনালে এটা নাৱৈকে কি কৈছিল জানো সন্তানটোক নি বাৰীৰ পাছফালে পুতি পেলাবলৈ কৈছিল এইটো চোন সেই লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়াই সাধুত থকা কাহিনী নাৱৈ কিন্তু এই অপুৰণি সাধুটো মোক আপোনাৰ শুনোৱাৰ প্ৰয়োজন কি নতুনত্ব কি আছে ইয়াত এই নতুনত্ব খিনিকে আনিবলৈ যোৱা এসপ্তাহমান ধৰি চেষ্টা কৰি আছ মানে তোৰ এই চিনেমাখনৰ স্ক্ৰিপ্টটো এই কাহিনীটোৰ ওপৰত আধাৰিত নহয় জানো হয় হয় লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুবোৰ আপুনি most of them are like আমি এনেকুৱা কিছুমান কৰিব নোৱাৰিমে এই পুৰণি কাহিনীবোৰকে আমি নতুনত্ব আমি নতুন ধৰণে সাজো and that exactly how I have thought ভাৰতৰ সাধুটো মই শুনি চাইছোঁ তাৰ প্ৰতিটো দিশ প্ৰতিটো চিন্তা কিন্তু এইবাৰ যে মই হৈ গৈছোঁ চিন্তাৰ পৰিধি ধৰি মই যিমানেই আগুৱাব ধৰিছোঁ কিন্তু বুজে প্ৰতি মই বুজি পাইছোঁ কিন্তু এইবোৰ কথা কাৰো আগত শ্বেয়াৰ কৰা নাই এইবোৰ কেনেকৈ গম পালে কোন হয় আপুনি তোৰ এই প্ৰশ্নৰ উত্তৰটো কথাখিনিৰ মাজতে সোমাই আছে আপুনি কি প্ৰতিটো কথা এনেদৰে কয় অথনিৰে পৰা আপুনি কেৱল মোক কনফিউজ কৰি আছে আৰু অলপ সময় থাকিলে মই পাগল হৈ যাম কাহিনীটো আকৌ এবাৰ মনত পেলাম দুকাবৰ সময়ত এজন মানুহে তেওঁৰ সখীয়েকক মাতি আনি ক'লে সখী মই মোৰ ল'ৰা তোমাৰ ওচৰত পতালো বিপদে আপদে দুইটাক বুদ্ধি ভাৰসানি মানুহ কৰিম আৰু সেই একেটা কথাকে তেওঁ নিজৰ পুতেকক মই মোৰ সখীয়েৰৰ ওচৰত পতালো তই সখীয়ে যেনেদৰে চলিবলৈ কয় তেনেদৰে চলিবি আৱেৰৰ কথা চুলি এডাল পৰ্যন্ত আঁতৰ নহবি বিপদে আপদে আৱেৰক কাণ চুৱাবি তেওঁটোক বুদ্ধি দিব মনত পৰিছে তোৰ তাৰমানে আপুনি মোৰ দেউতা সখী মোৰ তাৱে কিন্তু দেউতাইতো কেতিয়া মোক কোৱা নাছিল তেওঁ যে এজন সখীয়েকো আছে কৈছিল তই এতিয়া পাহৰি মোক মই কিন্তু নাই যাওঁ মই আপোনাক কেতিয়াও লগ পোৱা মনত নপৰে দেউতা জীয়াই থাকোঁতেও দেউতা মৃত্যুৰ পিছতো তাৰ পিছত আপুনি এনেকুৱা হঠাৎ এদিনৰ বাবে আহি গ'লে মই কেনেদৰে বিশ্বাস কৰিম বিশ্বাস কৰিবই লাগিব কাৰণ দুকাবৰ সময়ত দেউতাৰেতো মোৰ ওচৰত পতাই থৈ গৈছিল কিবা বিপদে আপদে পৰিলে মোৰ দিহা পৰামৰ্শ ল'বলৈ কৈছিল সেয়া তই পাহৰিব পাৰ কিন্তু মই নাই পাহৰা আজি প্ৰায় ইমান দিনে তোক লগ পাবলৈ মই পাগলৰ দৰে ছটফটাই থাকিলো তই মোৰ পৰা আঁতৰি থাকিলি আজি অৱশেষত মই তোক বিচাৰি পালো আৰু ইমান সহজে তোক মোৰ মাজৰ পৰা যাবলৈ নিদিওঁ আজিৰ পৰা তই মোৰ দৰে চলিব লাগিব আপুনি চাগে নাজানে এই দেৱাংগ ভৰদ্বাজে কেতিয়াও নিজৰ বিবেকক আনৰ গোলাম হ'বলৈ দিয়া নাই আজিলৈকে যিখিনি কৰিছে নিজৰ মন মৰ্জিত কৰিছে আৰু যিখিনি সন্মান আৰ্জিছে সেয়া কষ্টৰ অধ্যৱসায়ৰ জোৰত আজৰি আনিছে তাৰ পিছত এজন অচিন চিনাকি প্ৰথম দেখা দিনাই মই বিশ্বাস কৰিম আপুনি কিন্তু ভাল জমাব পাৰে দেই কেতিয়াবা কিছুমান কথা আমি সহজে মানি ল'বলৈ টান ঘূৰুৱাই কিন্তু যেতিয়ালৈ উপলব্ধি কৰোঁ তেতিয়ালৈ বহুত পলম হৈ যায় আমি যাৰ বাৰ চেষ্টা কৰাৰ পাছতো তাক উভতাই আনিব নোৱাৰো কি জানে আচলতে আপুনি পাগল আৰু অথনিৰে পৰা এইবোৰ বকি আপুনি মোক আপোনাৰ লেখীয়া এটা পাগল বনাব বিচাৰিছে কচাই খানাত মাংস কটা সেই কৰ্মচাৰী এবাৰ মনত পেলা মাংস কাটি ইমানেই অভ্যস্ত হৈ পৰিছিল যে মালিকে দোকান বন্ধ কৰি ৰখা একো কাটিবলৈ নাপায় নিজৰ চোকাদাখনেৰে মালিককে কাটি টুকুৰা কৰি পেলাইছিল মনত আছে সেই গোন্ধ ছোৱালীজনীৰ কাহিনীটোলৈ প্ৰতিবাৰেই তাইক চাবলৈ অহা মানুহবিলাকে
তাই সলনি তাই ভনীয়েকক পচন্দ কৰাৰ অৱশেষত তাই নিজৰ ভনীয়েকৰ মুখত এচিড ছটিয়াই দিছিল। এইবোৰ চোন মোৰ ডায়েৰীৰ পৃষ্ঠাত লিপিবদ্ধ কাহিনী দেখুৱাই থকা চৰিত্ৰ, যিবোৰ মই ভৱিষ্যতে বহুত সপোন দেখিছো। কিন্তু এইবোৰ কথা কাৰো আগত শ্বেয়াৰ কৰা নাই। কিন্তু মোৰ ৱাইফ আৰু তাৰপিছত আপুনি এইবোৰ কেনেকৈ গম পালে? ইমান দিনে তোৰ প্ৰতিটো খোজতে মই তোৰ কাষতে আছিলো। মই লগ পোৱা নাছিলো। মই প্ৰয়োজন তোৰ পৰা নাছিলি। প্ৰয়োজন? প্ৰয়োজন মনত পৰিছে আমাৰ সময়ত দেউতাৰে কি কৈছিল? কেতিয়াবা বিপদত পৰে মইতো আজিকালি তেনেলৈকে বিপদত পৰা নাই। আজিলৈকে পৰা নাই, কিন্তু এতিয়া পৰিবি। ভয়ানক কিছুমান বিপদেতো অমৰ নিশে খেতি কৰিছে। এইবোৰ আপুনি কি কৈছে? যি কৈ আছো ঠিকেই কৈ আছো। তোৰ জীৱনলৈ এটা সংকট নামি আহি পৰিছে। ক'ৰ পৰা জানো? তোৰ পৰিয়ালৰ পৰা। পৰিয়ালৰ পৰা? তোৰ প্ৰাণী সন্তানটোৰ পৰা। মোৰ কথা যদি তই বিশ্বাস কৰ, তেতিয়া আজি নিজ হাতেৰে মাৰি পেলা। মোৰ সন্তানটোক মই নিজে হত্যা কৰিব লাগিব। কিন্তু কিয়? কাৰণ সি জীয়াই থকাৰ মানেই তোৰ অমংগল। মই নোৱাৰিম। সি মোৰ সন্তান। মই তাক হত্যা কৰিব নোৱাৰিম। তই বিশ্বাস কৰিবই লাগিব, কাৰণ তোক আজিলৈকে মই যিমানখিনি কথা কৈ আহিছো এয়া বাৰু ভুল প্ৰমাণ হোৱা নাই। ভিডিঅ' কৰিছ ন? নাই মই নোৱাৰিম। মই এজন নিজ হাতেৰে কেনেকৈ হত্যা কৰিব পাৰিম? মই নোৱাৰিম। তই পাৰিবই লাগিব, কাৰণ সি জীয়াই থকাৰ মানে তোৰ মৃত্যু নিশ্চিত। আজিৰ পৰা 14 বছৰ বয়সত সেই দিনটোক তিনি চেপি হত্যা কৰিব। গতিকে পলম নকৰ, আনে দেখাৰ আগতে তই তাক নিজ হাতেৰে শেষ কৰি পেলা। মোৰ সন্তান মই নোৱাৰিম। অ' মায়াময় সংসাৰ মায়াত বিলীন হৈ নিচিনিলি জীৱন সংকট ঐ দেৱাংগ নিচিনিলি জীৱন সংকট
কৈছে তেওঁ কি কৈছে জানা তেওঁ শুনা না তেওঁ বিপদত পৰিলে মানে আকৌ আহিব আৰু আগতেও আহিছিলে মোৰ বিপদত মই কৰোঁ সঁচাকৈ আহিছে নহয় সুকন্যা মই নিজ চকুৰে দেখিছো তেওঁৰ লগত ইমান সময় কথা পাতিলো আৰু তুমি কৈছা এইটো মই সপোন দেখি আছিলা কিবা কিবি চিন্তা নহয় চুকি মই মোৰ নতুন স্ক্ৰিপ্টৰ কামত ব্যস্ত আছো प्रॉब्लम से He
কেতিয়াবা দেখি মই তাক চাব দিছিলোঁ যে কি দেখিলোঁ জানো সি নহয় নিজৰ পৰমটোৰে একদম ভাল লাগি যোৱা এই পুতলাটোক খুচি আছিল আৰু কিবা তাৱৈ সন্তান এনেকুৱা কথা কৈছিল মোৰ ভীষণ বনাইছে দিশানো প্লিজ কিবা বৰ আচৰিত কথা তই চিন্তা নকৰ মই আছো নহয় চব ঠিক হৈ যাব আচ্ছা দেবুৰেতো সন্তান বিচাৰি কিবা কথা কৈছিলে নাই কৈছিলে আমি এতিয়া তাৱৈ বুলি আৰু কি তাৱৈলে কি কৈছে তাৱৈ কি হেনো কোনোবা তাৱৈবোৰক পাইছে আৰু তেওঁলোকে কিন্তু আগতে এতিয়া কলে কিন্তু তাৰ যে এজন তাৱৈ আছে বুলি আৰু তই যে মোক ফোনত কৈছিলি সি কিবা নতুন এখন স্ক্ৰিপ্টৰ কাম কৰি আছে তাৰ বিষয়ে কিবা কৈছিলি নাই কোৱাচোন আচলতে কি আচ্ছা মই যিটো বুজিছো দেৱৰ মানসিক অৱস্থাটো কিবা এটা কাৰণত বিপদৰূপে বেয়া হ'বলৈ ধৰিছে সি হয়তো মেণ্টেল প্ৰেছাৰত আছে তাৰ লগত মই অলপ কথা পাতি চাই মাল্টিপল পাৰ্চনেলিটি ডিছঅৰ্ডাৰ নেকি দাদাৰে কিবা পাৰ্চনেলিটি আরে কিসার নাছিল কেতিয়া পালা এই দেৱানন্দ ক'ত আছিলে ইমান সময় তোমাৰ কথাই পাতি আছো মোৰ কথা বা আয়ু বৰ দীঘলীয়া হ'ব যেন পাইছো দেই আৰু তোমাৰ খবৰ পাইছো এই মোৰ ঘৰত ভালেই দিয়া তোমাৰ মোৰো ভালেই তোমাক কিন্তু বহুত পিছত লগ পাইছো দেই এই তাকেই জীৱনত বৰ বেয়াকৈ ব্যস্ত হ'ব লগা হৈছে বাকী ডক্টৰবোৰে ভাল বেমাৰী আহে বেমাৰৰ নাম কয় লক্ষণ কয় সেইমতে ট্ৰিটমেণ্ট আমাৰ আকৌ বেমাৰী ঘৰটো বুজিব লাগিব বেমাৰ উলিয়াব লাগিব তাৰপিছতহে বেলেগ কিবা এটা ল'বলৈ ভাল আছে তোমাৰ ইমান পুৰণা ফ্ৰেণ্ড বিচাৰ পাইছে স্পেচিয়েল বনাবা ঠিক আছে কেনেধৰণে নতুন কিবা স্ক্ৰিপ্ট কামেলা কৰিছেনে এইবাৰ তোমাৰ স্ক্ৰিপ্টৰটো মই যিমানে ভাল পাই মানে ভাবিব পৰা কেনেকৈ পুৰা আউট অফ দ্য বক্স তেনেকুৱা একো কথা নাই চেষ্টা কৰোঁ পিছে এবাৰৰ টিম কেনেকুৱা এইবাৰ অলপ আনকমন ভাবিছোঁ অলপ এবাৰ মানে পুৰা এক্সট্ৰাঅৰ্ডিনাৰী হ'ব বাকী কোৱাচোন কাহিনীটো কেনেকুৱা হ'ব পুৰণা কাহিনী এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছোঁ দেই তুমি উৰিয়াই ধাৰণ কৰিছা কৈছোঁ কোৱাচোন তাত এটা সাধু আছে তাৰ পৰা সেই সাধুটোকে নতুনত্ব ৰূপ দিছোঁ কিন্তু এইবাৰ মই আদি পাৰিব পৰা নাই পাৰিবা কিয় নোৱাৰিবা তুমি নোৱাৰিলে আৰু কোনে পাৰিব হয় নহয় পিছে এইবাৰ মই কাহিনীটো যিমানেই দিম ভাবিছোঁ এনেকুৱা লাগিছে তাৰ প্ৰতিটো চৰিত্ৰই মোৰ আপোন আৰু সিহঁতক মই ক'ৰবাত লগ পাইছোঁ আগতে আৰু সেইকাৰণে চাগে ৰিয়েল লাইফৰ সেই চৰিত্ৰবোৰ তুমি দেখা পাবলৈ আৰম্ভ কৰিছা তুমি এইবোৰ কি কৈছা অথনি মোক সুকন্যাই কৈছিলে তুমি কোনোবা তাৱৈক লগ পাইছা তাকেই মই তাৱৈক লগ পাইছোঁ মই কথা পাতিছোঁ তাৰপিছত বিশ্বাস লাগে বিশ্বাসে নকৰে আৰু সুকন্যাই বিশ্বাস নকৰে আচলতে সেয়া তোমাৰ ভ্ৰম আগতে তাৱৈক তুমি লগ পাইছিলা মইতো তোক লগ কৰা কিন্তু সেইটোতো আমি নকৰে যে মোৰ সেয়া ভ্ৰম আছিল কিন্তু তুমি তাৱৈক লগ পাইছা এই কাহিনীটো লিখিবলৈ লোৱাৰ পিছৰ পৰাই এইটো আচৰিত কথা নহয়নে আৰু সুকন্যাই কোৱা মতে দৰ্জাখন আগৰ পৰাই লগ কৰি থোৱা আছে না তুমি দৰ্জাখন খুলি দিছিলা না তেওঁ যোৱাৰ পিছত দৰ্জাখন বন্ধ কৰি দিছিলা তে তাৱৈ আহি কেনেকৈ দিছিল নে তুমি দৰ্জাখন খুলি দিছিলা নাই মোৰতো খুলি দিয়াও মন নকৰে য়েছ আচলতে তুমি স্কিজোফ্ৰেনিয়া কি স্কিজোফ্ৰেনিয়া স্কিজোফ্ৰেনিয়া এটা মেণ্টেল সাইকিয়াট্ৰিক ডিসঅৰ্ডাৰ স্কিজোফ্ৰেনিয়া পেচেণ্টবোৰে এনেকুৱা এটা চৰিত্ৰ লগ পাবলৈ আৰম্ভ কৰে যাৰ বাস্তৱত কোনো অৱস্থিতিয়ে নাই অৰ্থাৎ ৰিয়েল লাইফত সেই মানুহজনৰ নামৰ কোনো ব্যক্তিকে দেখা পোৱা নাযায় এই আমি যেতিয়া কোনো এটা বিষয়ত বহুত ডিপলি ভাবিবলৈ যাওঁ তেতিয়া তাত থকা চৰিত্ৰবোৰে আমাৰ মনটো খেলা কৰিবলৈ ধৰে আৰু আমি সেইবোৰ ৰিয়েল লাইফত ভাবিবলৈ আৰম্ভ কৰোঁ এই যেনেকৈ তুমি তাৱৈৰ সাধুটো লিখোঁতে তাৱৈক ভাবিবলৈ আৰম্ভ কৰিছা এইবোৰৰ একো সলিউশন নাই নেকি কিয় নাথাকিব হে আৰু জবাব কা এক জবাব होता है মেডিকেল ট্ৰিটমেণ্ট আছে ঔষধ আছে কাউন্সেলিং আছে এতিয়া মই কি কৰা উচিত এতিয়া তুমি সদ্যহতে অলপ ৰেষ্ট লোৱা দিব মই তোমাক এটা ইনজেকশ্যন দি যাম মেডিচিন কেইটামান সময়মতে খাবা আৰু পাৰিলে তুমি
ইয়ালৈ কিয় আহিছে আকৌ গুচি যাওক ইয়াৰ পৰা কেতিয়াবা আপোনজনে আমি ক'ব নোৱাৰাকৈ আমাৰ বাবে এখন জাল পাতে আৰু আমি অপৰাধীৰ দৰে মৰমৰ মাজত ডুব গৈ সেই জালত পৰি থওঁ আপুনি মোক পাগল কৰিবলৈ আকৌ আহিছে ন এই মাত্ৰ এই ঠাই ত্যাগ কৰক আহিছে দেউতাৰে কৈ গৈছিল এইবোৰ চব আপুনি মনে সঁচা কাহিনী কৈ আছে এইবোৰ চব মোৰ ভ্ৰম দেখিছ কৰিব বিচাৰিছে নাই সুমনাই মোক বহুত ভাল পায় তাই মোৰ আৰু পিছত মোক কিয় সহযোগ কৰিব কাৰণ সিহঁতৰ পৰকীয়া প্ৰেমক পূৰ্ণতা দিবলৈ কি তই সিহঁতৰ পৰকীয়া প্ৰেমৰ এটা পাতৰ কন্তক সুকন্যা আৰু কৃষ্ণৱে ইটোৱে প্ৰভুৰ ভাল পায় আৰু তই আছ বাবে সিহঁত ভালাজি এক হ'ব পৰা নাই লৰাব পাৰিলে সিহঁতৰ মাজত থকা আধা বৰুৱা পৰি যাব বন্ধ কৰক চাবলৈ শেষ কৰাৰ ফলতৰে কুঅভিসন্ধি বন্ধ কৰক বুলি কৈছো নহয় বন্ধ কৰক এইবোৰ আপুনি চব মনে সঁচা কাহিনী কৈ আছে এইবোৰ মই বিশ্বাস নকৰো সুকন্যাই মোক বহুত ভাল পায় বিশ্বাস কৰিবই লাগিব ভাল কৈছে সৌৱা চা কুশালে কিদৰে তোক হত্যা কৰাৰ ফন্দি পাতিছে এতিয়া কিছু সময়ৰ পাছতে এইটোক হত্যা কৰিব কি কৰা উচিত সিহঁত দুয়োটাই তোক মিলি হত্যা কৰাৰ আগতে তই সিহঁতক মাৰি দে কাৰণ তই জীয়াই থাকিবই লাগিব সিহঁত ভাল জীয়াই থকা মানে তোৰ মৃত্যু নিশ্চিত মই জীয়াই থাকিব লাগিলে দুয়ে মিলি পতা নাটকখনৰ মই নিজ হাতেৰে জবনিকা পেলাব লাগিব তোমালোক মোৰ বাবে এটা বুজিব নোৱাৰা সাঁথৰ তুমি কি ভাবিছিলা কন্যাৰ লগত প্ৰেমত নিচা জাল কৰি মোক অলক্ষিতে হত্যা কৰাৰ কি কৰিবা এইবোৰ তুমি কি কলিয়া কথা কৈ আছা বলিয়া নহয় বলিয়া বলিয়া তুমি কৈছা তোমাৰ এই নাটকখন এতিয়া মই গম পালো আৰু তুমি মোক হত্যা কৰাৰ যি ষড়যন্ত্ৰ কৰিছা এই ষড়যন্ত্ৰৰ পৰা তুমি বাচি যাব নোৱাৰা তুমি কিন্তু কিবা চেৰাই কৈছা আনন্দ ক্ষেত্ৰ কৰিলে চাগে অজ্ঞ কৰা কথা কৈছা ন তোমাৰ এই মৰমখন মই বুজি পাইছো হত্যা কৰিবা মানুহে কি কৰে জানা আৰু পৃথিৱীত সকলোৰে জীয়াই থকাৰ হেঁপাহ থাকে আৰু মোৰো আছে সেই হেঁপাহ কিন্তু তোমালোকে নিবিচাৰা মই জীয়াই থাকিব লাগিলে তোমালোকে দুয়োটাই যাব লাগিব কি কৈ আছা তুমি মোক এই মৰমটো বহুত চুক আছে বুলি যদিও মানুহে কয় মই কিন্তু সেয়া নাজানো তুমি কি ভাবা এই কামটো চুক আছে নে নাই তুমি নকবা তুমি কোৱা এই কামটো চুক আছে নে নাই লৈ যোৱা প্ৰশ্ন নহয়
Yes, and I think that's